কওকচোন পিছে এই যে এটিএমৰ পৰা এনেকুৱাকৈ ধন হলকি হৈছে কি কয় এই ক্ষেত্ৰত? বৰ্তমান সময়ত আপোনাৰ আধুনিক প্ৰযুক্তিৰ যিমানেই উন্নতি হৈছে আপোনাৰ প্ৰতাৰণা কৰা প্ৰবঞ্চকসকলৰ ব্ৰেইনৰো সিমান উন্নতি হৈছে। আজি ধৰক এটা সাধাৰণ খাটি খোৱা মানুহবিলাকে বেংকত পইচা জমা থয় আৰু সেই পইচা যদি হৰলুকি হৈ যায় কিবা সাংঘাতিক বেয়া কথা। আজি ৰঙিয়াত দুজন মানুহৰ, এজনৰ 50,000 টকা আৰু এজনৰ 9,500 দুবাৰ এটিএমৰ পৰা পইচা নোহোৱা হৈ গ'ল। কিন্তু এই ক্ষেত্ৰত আমাৰ যিখিনি আপোনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি আশা ৰাখিছোঁ বেংক কৰ্তৃপক্ষই বা আমাৰ প্ৰশাসনে এই ক্ষেত্ৰত দৃষ্টি ৰাখি আমাৰ সাধাৰণ মানুহৰ যাতে অসুবিধা নহয়, এনেকুৱা ধৰণৰ প্ৰপঞ্চকৰ চক্ৰান্তত পৰি যাতে নিজৰ জমা ধন হেৰুৱাব লগা নহয়, তাৰ বাবে উচিত ব্যৱস্থা কৰিবলৈ আমি কৰজোৰে বিৰোধী জনাইছোঁ। আপোনাৰ আজি কিমান টকা নিলে টোটেল? টোটেল নিছে 22,000। আজি কেতিয়া কিমান 9.5 কৰি 2 একবাৰ 3,000। ক'ৰ পৰা নিছে এইটো? এই ষ্টেট বেংকৰ এটিএমৰ পৰা নিছে। ষ্টেট বেংকৰ ক'ৰ পৰা নিছে নাজানো, এটিএমৰ পৰা নিছে কিন্তু লেখা আছে SBI বুলি লেখা আছে। ইয়াৰ আগতে একবাৰ একদিন 3 তাৰিখে নিছে 3,000, সেইটো মেছেজ পাইছোঁ আৰু এতিয়া আপডেট কৰোঁতে চালোঁ আৰু এটা 9.5,000। তো এতিয়া কি ব্যৱস্থা লৈছে? ব্যৱস্থা মানে এতিয়া থানাতে যাই দিম, থানাত কি কৰে এতিয়া। কোন থানা? ৰঙিয়া থানা। কোনে দিছে গম পোৱা নাই? গম পোৱা নাই, কোনে দিছে গম পোৱা নাই। আমি কেনেকৈ গম পালা বস্তু? মানে আজি আপডেট কৰিব দিছিলোঁ বহি। কালি এটা মানে পইচা লগাইছিল 16,550 টকা নেকি। এতিয়া মোক পইচাটো সোমোৱা নাই, কৈছে নাই ইয়াৰ পৰা তুমি ছাকচেছফুল দেখাইছে। মই ঠিক আছে, মই আপলোড কৰিম দিয়ক। পইচা আপলোড কৰিছোঁ, ঘৰতে কৈছে নাই পইচাটো সোমাইছে। আপুনি কি আছে? আপুনি কি কৰে? মই কাপোৰৰ বিজনেছ কৰোঁ। মানে আপ টু ডেট কৰোঁতে গম পায়। গম পাওঁ। এতিয়া আপুনি আজি 5 তাৰিখ, আগতে গম পোৱা নাছিলোঁ। এতিয়া আপোনাৰ পইচা ওলাইছে 9.5 আৰে ভাই পইচাটো ওলোৱা নাই, কেনেকৈ ওলালে পইচা? আপুনি বেংকত গৈছিল? বেংকত গৈছিলোঁ। কি গৈছিল? পইচা ওলাইছিল, আজি ওলাইছিল। কি কৰে বেংকে? বেংকেতো কৈছে FIR দিয়ক, থানাত জনাত, থানাত দিয়ক, যি কৰিব লাগে থানাই কৰিব। কি কওকচোন, আপুনি এই ক্ষেত্ৰত কি কয়? চাওক, ৰঙিয়াত যোৱা সময়ছোৱাত আমি লক্ষ্য কৰিছোঁ ইয়াত চিলনী চোৰৰ পৰা আদি কৰি ATMৰ পৰা পইচা হৰলুকি হোৱা বিভিন্নজনৰ আমি বিভিন্ন সময়ত গম পাই আছোঁ। বেংকৰ পৰা পইচা ওলাই লোৱাৰ পিছত বিভিন্নজনে ইয়াৰ পৰা কাঢ়ি লৈ গৈ থাকে। বিভিন্ন কমপ্লেইন ইতিমধ্যে আমাৰ প্ৰশাসনকো দিয়া হৈছে। বিশেষ প্ৰশাসনৰ পৰা বিশেষ আমি সেনেকুৱা ধৰণৰ ষ্টেপ লোৱা দেখা পোৱা নাই। আমি আশা কৰিম ভৱিষ্যতে যাতে এই বিষয়ে প্ৰশাসন আৰু বেংক কৰ্তৃপক্ষই বিশেষভাৱে নজৰ দিয়ে। থানাত কি দিলে এতিয়া? এজাহাৰ দিলোঁ এতিয়া থানাত। কি কৈছে ছাৰে? ছাৰে এতিয়া কি ক'ব, ছাৰে চাব বোলে। হয়।
বাইরে আছি কত টাকা Like your family, your machine also needs extra care. Your life, your success depends on them. Give them quality lubricants. Motorol lubricants. Beyond compare.